নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো ভিডিঅ'টো আজি ভণ্টি ঘৰলৈ গৈছিলোঁ মোৰ। তো তাতে গৈ মানে তাতে ভাত খাবলৈ মাতিছিলে, তাতে গৈছিলোঁ অলপ চলপ তাতে এটা ভিডিঅ' বনাইছিলোঁ। তো ভিডিঅ'টো মই আপোনালোকক আগবাঢ়িছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ, চাই ভাল পাব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চাহ খাইছে চাহ খাইছোঁ ৰাতিপুৱা একো নোখোৱা নামাতো আকৌ সেই সন্ধিয়া চাই সেই সকাহ নব ইয়াত দি দিছোঁ। সন্ধিয়া মেগী চেগি বন্ধ কৰি কি হ'ল ভিডিঅ' বনি আছে ৰ'বা মই দি দিছোঁ। একো নহয় নবা আমি চিন থাকিম চব ৰ'বা আজিহে প্ৰথম এইটো কাম দেখিছোঁ। এইটো আমাৰ এইটো ভাগিন ভাগিন হয়। হিমন্ত হাই হেল্ল' হাই। হাই তুমিও কৈ দিয়া। হাই আমি আজি মিনি মিষ্টাৰ হিমন্ত হিল্লুল পেহী গ'লে আহিলোঁ নি? তুমি কি খাইছা? তুমি কাৰ ঘৰলৈ আহিলা আজি? গীতাৰ ঘৰলৈ আহিলা? অঁ, কি খাইছা এতিয়া? হা কি খাইছা? খিচিৰি বুলি ক'লে খিচিৰি নহয় চাহটো খাই লওঁ। উঠাই নাই থাকি ভালকৈ টুকুৰা টুকুৰা উঠিছে। খাই লওঁ। আমি ওলাইছোঁ দে চাবা দেই। এনেকৈ সেইডাল থাকিলে মাতো ভাল দিয়া এনেকৈ খালি থৈছে উঠি থক তই একো নেজানে তই কিবা তেনেকুৱাখন চলাৱ নি? এইখনত মই বহি পেলাই ভাল পাওঁ দে। তুমি বহিবা তুমি তুমি কি কৰিছা? কিয় এখন নচলা না আগটো? ভাল পাইছে নে বেয়া পাইছে চলাই? তুমি মনে মনে থাকাচোন কিবা লুটি খাই পৰিবি আকৌ। এই ডাঙৰক তেনেকৈ কথা ক'বলৈ নাজানা নেকি তুমি? কি মনে মনে থাকা তেনেকৈ কয় নেকি? ভিডিঅ' এটা বনাই আছা নহয়। ভিডিঅ' বনাই আছোঁ মই। কি ৰেচপেক্ট? তুমি ৰেচপেক্টৰ বিষয়ে একো নাজানা। কি জানা তুমি? আজি মোৰ স্কুল আজি বন্ধ। আজি মোৰ ভাল কাম এটা হৈছে আজি। কি ভাল কাম হৈছে আজি তোমাৰ? আজি কি ভাল হৈছে? আমি স্কুল পঢ়াটো বহুত ভাল আৰু পিকচাৰ কৰে পিছত চিকিৎসাত গৈ ৰঙালাও মাত্ৰ ল'ৰা ছোৱালী সেই খাচী মাংস বুলি দিব আপডেট দিয়ে। এইটো কি ইমান গাল তেল দিলে নে কি দিলে? একো বনোৱা নাই। ইমান গাল তেল কিহলে দিলে? নাই সেই এইখনত কি বনাব? ডিম ধুইছে এইকেইটা পাৰিলে নাই আজি? ভাত জুইত বনাইছ ন? কি শুনিছ? লং দালচেনি ইলাচি লং দালচেনি ইলাচি শুনি আছে আৰু মাংস বনাই আছে হ'ব আৰু। তো ভিডিঅ'টো চাই থাকিব। ভণ্টি ঘৰলৈ আহিছোঁ আজি, বহুত দিন অহা নাই। ভণ্টি ঘৰলৈ আহোঁ বুলি ক'লে ছোৱালীও আহি পেলাই এতিয়া ভাতকেইটা খাব মাতিলে আৰু খাম আৰু। ভিডিঅ'টো অকণ বনাই থাকিম, আপোনালোকে চাই থাকিব।
এই ইয়াৰ টিমটো জিকিলে বোলে সি কান্দি আছে, গীতে কান্দি আছে, গীতে কেনে আনিছে তাক বোলে আমি কোনো ইণ্টাৰেষ্ট দিয়া নাই। ইণ্টাৰেষ্ট দিয়া নাই বুলি কৈ সি কান্দি আছে, গামোচাৰ কাৰণে চকু মোহাৰি মোহাৰি কান্দি আছে। এয়া আমাৰ ভাগিন গীত, ভাগিন গীত। আৰু এতিয়া এয়া শুই আছোঁ, খাম আৰু ভাত বনি আছে, মাংস বনাই আছে। তো ভিডিঅ'টো চাই থাকিব, ষ্টে টিউন। তামোল গিলাচ এইটো তামোল গিলাচ খোৱাই দিয়া তামোল গিলাচ অঁ কোৱা, খাইছা? তুমি আকৌ কৈছা ন নুখুৰাৰ কাৰণে কিবা এটা বুলি। জলকীয়া দে জলকীয়া এটা দিলেও ৰেচপেক্ট মানে ভাত খাওঁ চাই থাকিব এই ভিডিঅ'টো। ময়ো ভাত মানে মাহঁতৰ মানুহকেইটা, আমাৰ ভণ্টিহঁতৰ মানুহকেইটা তাহাঁতে লাজ কৰে কেমেৰা কৰি আহিব, সেইকাৰণে নেদেখাওঁ কেমেৰাত। এই আমাৰ ভাগিনে নাই লাজ আমি নহয়, লাজ কৰে, সেইকাৰণে নাই দেখুৱাওঁ। পাছত ৰিভিউ কৰিম কেতিয়াবা ভিডিঅ' বনালে। মই কেতিয়াবা ভাগিনীও বনিম। অঁ ভাগিনী তোমাৰ হাতখন আঁতৰাই দিয়া আকৌ। এই আল মাতাজী। তো ভিডিঅ'টো আজি আপোনালোকে চালে আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। মই ইমান জাষ্ট নামলৈ তাহাঁতৰ মানে ভণ্টিহঁতৰ মানুহবোৰ কেমেৰা ডাবল লাজ কৰে, সেইকাৰণে ইমান নলিয়ালোঁ। আৰু আমি খাই বৈ এতিয়া বৰ্তমান আহি আছোঁ ঘৰলৈ। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু আমি কোনো ডাঙৰ ইউটিউবাৰ নহয় বা ডাঙৰ ইউটিউবাৰ তেনেকুৱা ধৰণৰ নহয়, গতিকে আমাৰো ভিডিঅ'বিলাক আমি দিছোঁ ইউটিউবৰ জৰিয়তে। গতিকে আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আৰু খুব লাইক এটা কৰিবচোন ভিডিঅ' চাই ভাল পালে, আৰু ছাবস্ক্ৰাইবো কৰি দিব। ধন্যবাদ ভিডিঅ'টো চাব বুলি।